নমস্কাৰ আজি আমাৰ এই ইউটিউব চেনেলটোত প্ৰথম এটা ভিডিঅ' আমি আপলোড কৰিম। সো বহুত দিন সুবিধা পোৱা নাছিলোঁ, লকডাউনো চলি আছিল। আজি এটা ভাল চান্স পালোঁ, তাতে আজি ৰবিবাৰ। সো আমি আজি বশিষ্ঠলৈ যাম, যিমান পাৰোঁ আপোনালোককো দেখুৱাম। মোৰ লগত আছে মোৰ বন্ধু ঋত্বিক, ঋত্বিক হাই। এতিয়া আমি দুয়োজনে বশিষ্ঠলৈ বুলি ৰাওনা হ'ম। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। লৈ বুলি ওলালোঁ, তো বলক। নেশ্যনেল হাইৱেত আছোঁ এতিয়া, মেইন ৰাস্তা পাৰ হ'ম। এয়া গাড়ী অহা যোৱা কৰি আছে। এয়া তই ইফালে এতিয়া আমি গেম ভিলেজৰ যোনটো আমাৰ কাষৰ ৰাস্তা, সেইফালেদি আহি আছোঁ। সেইফালেদি গ'লে মানে শ্বৰ্টকাট হ'ব আৰু ভৱিষ্যত। ত' আমি সেইফালেদি আহি আছোঁ। এয়া ৰাইডাৰ আৰু গৰমটো আজি বহুত আছে। দুজনে যাই আছোঁ, ই আগত আছে অলপ আৰু মই পিছত কি হয় চাই আছোঁ। ভিডিঅ'টো আমি যাই আছোঁ বাৰু। এয়া আমি দুইজন আহি আছোঁ চাইকেলেদি ৰাইড কৰিব লাগিব, উপায় নাই। মানে আজিকালি কি হৈ গৈছে, গুৱাহাটীখনত গাড়ী মটৰৰ বহুত মানে পৰিস্থিতি বহুত হৈ গৈছে। আৰু নে কি ইও ক'ব অলপ। আৰু বশিষ্ঠত আমি যাইহে আছোঁ, মানে গমো পোৱা নাই তাতে কিবা চলি আছে নে নাই। বলকচোন। এতিয়া মানে কি হয়, ভৱিষ্যতটো এনেই ৰবিবাৰেতো বহুত মানুহ আহে। আজি গম নাপাওঁ আৰু কি বা হয়। চ' যাওঁ, কি হয় চাওঁ। যিহেতু অলপ কৰোণাৰ হেৰিটো কমি গৈছে, মানে বিয়া চিয়া হৈ থাকিব পাৰেতো। এতিয়া কৰোণাটো চিটুৱেশ্যনটো অলপমান ৰিলিজ হৈছে। চ' লগৰটোৱে ইয়ে কৈ আছে যে বিয়া চিয়াও পাতি থাকিব পাৰে। চ' আমি যাই কিনে গম পাম আৰু। এয়া আমি এটা জেগাত উপস্থিত দিছোঁ। এতিয়া ইফালেদি কাৰ্গিল পাহাৰ যায়। এইটো হ'ল ৰাস্তাটো। এই ৰাস্তাটো আপোনালোকে দেখা পাইছে, কাৰ্গিল পাহাৰ যায়। চ' আমি এতিয়া ইমান দূৰ নাহোঁ। আমি ইমান দূৰ মানে চাইকেল, কাৰ্গিল পাহাৰত চাইকেল কেনেকৈ লৈ যাম বাৰু আমি। সেইকাৰণে আমি দেখাই দিলোঁ জাষ্ট আপোনালোকক। চ' আপোনালোকে ভিডিঅ'টো এনজয় কৰক, বলক। ত' আমি এতিয়া উপস্থিত হ'লোঁ অসম বন সুৰক্ষা বাহিনী। ৰাইট চাইডে এইটো বাছ। এয়া আমি উপস্থিত হ'লোঁ ইন্দিৰানগৰ নামঘৰ। এয়া এইটো নামঘৰ, ধুনীয়া এটা নামঘৰ এইটো, আপোনালোকে দেখিব। মানে এই ৰাস্তাটোত আহি কিবা এটা এনেই ভাল লাগে, মানে গাঁৱলীয়া পৰিৱেশ যেন লাগে। আৰু যাই আছোঁ লাহে লাহে, চাই লওক, মজা লাগিব। এটা কথা আপোনালোকক জনাই দিওঁ যে কেতিয়াবা যদি এই ৰাস্তাটোদি আহে ন, মানে বহুত কষ্ট পাব। কাৰণ কিয়, আমি এতিয়া যেনেকৈ আহি আছোঁ মানে বহুত কষ্ট লাগিছে। কাৰণ ৰাস্তাটো মানে ওখৰা মুখৰা, শিলবিলাক অলপমান উঠি আহিছে, মানে অলপমান মানে বেয়া আৰু বুজি পাইছে নহয়। অলপ বেয়া হৈ আছে ৰাস্তাটো, মানে তাকে বনাই আহি আছে। আগত আছিল, আমি ভিডিঅ'টো নবনালোঁ তাতে, মানে কি বহুত অলপ মানুহ ভিৰো আছিল। আৰু তাতে এখন ফৰেষ্ট আছে, ফৰেষ্টখন পাৰিলে দেখাম আপোনালোকক। এতিয়া আমি দুটা জেগা পাম। এতিয়া ইয়াতে শান্তি আধাৰ আশ্ৰম এখন আছে আৰু ইয়াতে ফৰেষ্ট অফিচ আছে। আমি দুইটাই পাৰিলে আপোনালোকক দেখাব চেষ্টা কৰিম। বলক বহুত এক্সাইটেড হৈ আছোঁ। আমি উপস্থিত হ'লোঁ শান্তি আধাৰ আশ্ৰম। এইখন শান্তি আধাৰ আশ্ৰম আপোনালোকে যদি কেতিয়াবা আহে যে গম পাব, এইখন শান্তি আধাৰ আশ্ৰম। আৰু এইফালে বন সংৰক্ষকৰ এটা অফিচ এটা আছে। এইটো বন সংৰক্ষকৰ অফিচ এটা। ইয়াতে বন আৰু এটা ধুনীয়া বস্তু এটা দেখা পালোঁ। মোৰ সদায় প্ৰিয় এইটো বস্তুটো হ'ল এইটো কুকুৰটো মোৰ সদায় প্ৰিয়। এই শান্তি আধাৰ আশ্ৰমৰ ফালে দৌৰি গ'ল, আমাক দেখা ভাবছে কোন আহিল বে। চ' এতিয়া আমি ফৰেষ্ট গেটখন আপোনালোক দেখাব চেষ্টা কৰিম। ফৰেষ্ট গেটখন অলপমান আগত আছে। চ' আমি আপোনালোকক তালৈকে লৈ যাইছোঁ। বলক। আমি আছোঁ ফৰেষ্ট গেটৰ মানে কেম্পাছটোৰ ওচৰত। গেটখন আপোনালোক দেখিব নোৱাৰে, মানে গেটখন বন্ধ হৈ আছে। আৰু গেটখন আপোনালোক দেখালেও আপোনালোকে দেখা নহ'ব, মানে গেটখন পূৰা ঘাঁহ বননিৰে পূৰা ভৰি পৰিছে। এইখন পিছফালে আমাৰ দেখা পাই আছে, এইখন শান্তি সাধনা আশ্ৰমৰ। এইখন যোনটো কেম্পাছ হয়, এইটো শান্তি সাধনা আশ্ৰমৰ মানে হোষ্টেল। আৰু ইফালে আছে ফৰেষ্টটো, এইটো ফৰেষ্ট এৰিয়াটো, গোটেই ফৰেষ্ট এৰিয়াটো। আৰু মোৰ লগতো কিবা অলপ কৈ দিব আপোনালোক ফৰেষ্টৰ বিষয়ে। ত' ঋত্বিক, আপোনালোক কৈছিলোঁ যে এই মানে উদ্যানখনৰ এটা ৰহস্য আছে। ৰহস্যটো মোৰ লগতটোৱে জানে, ই আপোনালোকক আজি ক'ব। দে ঋত্বিক, ৰহস্যটো কৈ দিয়া। মানে কি, তাতে এখন দলং আছে। দলংখন থাকিলে তাৰে অলপ আপোনালোকক যিখিনি মই শুনা পাইছোঁ আৰু সেইখিনি আপোনালোকক ক'ম বা ক'বলৈ চেষ্টা কৰিম। আপোনালোকে দেখা পাইছে এইটো এটা বৃহৎ অঞ্চল। এই অঞ্চলটোৰ মাজতে আপোনালোকক এটা বস্তু দেখাম। সেইখন অলপ মানে দূৰ হ'ব আপোনালোকৰ কাৰণে। সেইখন তাতে এখন দলং আছে, অলপ জুম কৰি দিয়াচোন। সেইখন দলং এখন আছে। দলংখন আপোনালোকক অলপমান দেখাব চেষ্টা কৰিম। দলংখন আপোনালোকে দেখা নাপাব চাগে। সেইখন এখন দলং। এই দলংখনত কি হৈছিল মোৰ লগতে আপোনালোকক কৈ দিব। মানে কি, দলংখনত এইখন যিখন তুমি এৰিয়াটো দেখা পাইছা যে, সেই এৰিয়াটো মানে ফৰেষ্টৰ মানুহবিলাকে যাতে ল'ৰা ছোৱালী আহি কিনে মানে অলপমান বহিব পাৰে যাতে হয় বনাইছিলে। বনাওঁতে সেই মানে দলংখনত এজনী ছোৱালী আৰু এজনী ল'ৰা মানে তাতে বহি আছিল। বহি থাকোঁতে সেই পাহাৰৰ ওপৰেৰে মানে এটা বাঘ আহি
মানে প্ৰথমতে ছোৱালীজনীক আক্ৰমণ কৰিছিল। আক্ৰমণ কৰোঁতে ল'ৰাটোৱে ভাবিলে কিবা পাথৰ দলিয়ালে মানে বাঘটো মানে গুচি যাব বুলি ভাবিছিলে, কিন্তু লাষ্টত কি কৰিলে বাঘটোৱে আকৌ ল'ৰাটোকহে মানে হেৰি কৰিলে, আক্ৰমণ কৰিলে তাক। তাৰপিছত দুইজনে হেৰি হ'ল, তাতেই মানে মৃত্যু মুখত পৰিল। তাৰপিছত মানে সিহঁতৰ ডেড বডি দুটা মানে কি মানে মাক দেউতাকৰ হাততো মানে নিদিলে, কাৰণ বাঘটো এইখিনিতে তাতে আছিল ৰখি। পিছত ল'ৰাটোক আৰু ছোৱালীটোক মানে বাঘটোৱে ওপৰত লৈ গ'ল। তো বেছি দেৰি নকৰোঁ, আমি বশিষ্ঠত যাওঁ। বশিষ্ঠলৈকে যাব লাগে আমি। চ' এতিয়া আমি বশিষ্ঠলৈকে যাম। তো তাৰ আগতে ভিডিঅ'টো আমি সমাপ্ত নকৰোঁ, বশিষ্ঠলৈকে যাই বশিষ্ঠত আমি আপোনালোক দেখাম যিমান পাৰোঁ দেখাই ভিডিঅ' তাতে সমাপ্ত কৰিম। পিছত পাম আৰু খুব বেছি 2 মিনিট, আৰু ই আছে একেলগে যাই আছোঁ। তো বলক। আজি কি হৈছে কেছটো? বশিষ্ঠ পাওঁ হৈছোঁ, গেটখন পাইছোঁ, বশিষ্ঠ পাওঁ আৰু আমি পালোঁ বশিষ্ঠ। অলপ এইফালে যা। এয়া বশিষ্ঠ পালোঁ, এয়া বশিষ্ঠ এখন গেট দেখা পাইছে, এখন বশিষ্ঠৰ গেট। এয়া বশিষ্ঠ পালোঁ, এয়া বশিষ্ঠলৈ বুলি আহি আছোঁ। বশিষ্ঠ পাই বশিষ্ঠ যাই আজি বহুত কষ্ট কৰি আপোনালোকক বশিষ্ঠলৈকে লৈ আনিছোঁ দেই। সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নিশ্চয় নাপাহৰিব। এয়া বশিষ্ঠ পাওঁ আৰু বশিষ্ঠলৈ গেটটোতে সোমালোঁ, বশিষ্ঠ গেটেৰে সোমালোঁ। এয়া লগৰটো আহি আছে, এয়া লগৰটো, এয়া আমি পালোঁ। মই অলপ আগতীয়াকৈ গৈছোঁ। বশিষ্ঠ পাওঁ আৰু আজিকালি কিবা পইচা দিয়া এইবিলাক দেখোন আজিকালি ইয়াতো আহি গ'ল, এনেকুৱা টাইপ বস্তুবিলাক। এয়া বশিষ্ঠ, এইখনে বশিষ্ঠ। চব বাছবিলাক ৰখোৱা আছে ইয়াতে, আৰু আমাৰ যিমান বাছ যায় চব ইয়াৰ পৰাই যায়। পল্টন বজাৰ হওক, চান্দমাৰী হওক, চব ইয়াৰ পৰাই গতি কৰে। চ' এতিয়া আমি মেইন কথা, আমাৰ চাইকেল দুখন আমি ধুনীয়াকৈ তালা মাৰি থ'ব লাগিব। মানে কি আজিকালি চোৰৰ দিনটো, মানে চান্স বেছি থাকে চোৰ হোৱা। চ' এইখিনি বশিষ্ঠ, আমি বশিষ্ঠৰ ওচৰতে একদম চাইকেলখন ধুনীয়াকৈ তালা মাৰি থৈ দিম। সুন্দৰ পৰিৱেশ, আৰু লগতে চাইকেল দুখন ভাল জেগা এটা বিচাৰি পালোঁ আমি। ই তালা মাৰি আছে, তালা মাৰিলা? তালা মাৰি দিলোঁ। অঁ, চাইকেল দুখন এতিয়া এটা জেগাত থৈ দিলোঁ। আৰু বেছি দেৰি নকৰোঁ, খুব বেছি 10 মিনিট, আমি 10 মিনিটৰ ভিতৰত যাতে গোটেইখিনি কমপ্লিট হৈ যায়, এইখিনি চাইকেলটো থৈ দিলোঁ। বলক। আৰু এই চাওক পূৰা মজাকৈ, আৰু এইটো চাওক, এয়া আৰু এটা মাৰিছে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব। আৰু লাষ্ট পানীটো চুই লওঁ প্ৰথমতে, পানীটো প্ৰথমে চুই লওঁ। এয়া ৱাও, কি ঠাণ্ডা। মোৰ লগৰটো হাত ধুই আছে, ঠাণ্ডা পানী। চ' ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। আশা ৰাখিলোঁ আপোনালোকে যেন ভিডিঅ'টো ভাল পাব, আৰু নতুনকৈ আহিছোঁ যিহেতু অলপমান মৰম দেখুৱাব। চ' ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিলোঁ। বাই বাই। কেনে লাগিল ভাই? আৰু এই চাওক পূৰা মজাকৈ, আৰু এইটো চাওক, এয়া আৰু এটা মাৰিছে। নহ'ল, নহ'ল।